হেই, কি কৰি আছে আপুনি? হা? অকলে অকলে যে ইয়াত আহিলে ৰখি আছেহি। আপোনাৰ ইমান কাম আছে, আপুনিতো কামটো কৰিব পাৰে। এতিয়া ইয়াত কেনেকে ৰখি থাকিলে হ'ব জানো কওকচোন আপুনি? আৰু বহুত সময় হৈ গ'ল নহয়। ব'লক, অইন নহ'লেও কিবা এটা খাই ল'ব ফ্ৰেছ হৈ ল'ব। বুজি পাইছে? তুমি আহিলা, ভালে কৰিলা বাৰু। মানে মই অলপ নিজে অলপ ৰেষ্টত থাকিব বিচাৰিছোঁ, গতিকে অলপ এই বাহিৰলৈ ওলাই আহি পৰিৱেশটো চাই আছোঁ, য'ত মানে তোমাৰ গোটেই পৰিৱেশটো মনোৰম পৰিৱেশে মনটো অলপ ভাল লাগে, নহ'লে মনটো একেবাৰে বেয়া লাগি থাকে। আৰু ইমান দিনে কাম কৰি কিমান কষ্ট কৰি এতিয়া কোটি কোটি টকা ঘটিছোঁ, গতিকে এই ল'ৰা ছোৱালী দুটাৰ কাৰণেহে চিন্তা হৈছে, সিহঁতে কিবা কৰিব পাৰে নে নোৱাৰে। মইতো এতিয়া ধৰা যিমান ইনকাম কৰিছোঁ, টকা পইচা সকলোবোৰ তেওঁলোককে বা সিহঁতকে মই দি থৈ যাওঁ। কিন্তু মই এইটো ভাবি আছোঁ, যদি সিহঁতে এইবোৰ আঁকোৱালি ল'ব নোৱাৰে, তেনেকে কেনেকে থাকিম বা কেনেকে চলিব? সেইবোৰ কথা ভাবি মই মানে অলপ চিন্তাশীল হৈ বাহিৰলৈ ওলাই আহিছোঁ। আৰু এতিয়া চোৱা, আৰু এটা বিজনেছৰ কাৰণে এপ্লাই কৰিব দিলোঁ, সি কিমান টকাৰ লছ কৰি দিলে, যাৰ ফলত মোৰ মনটো বহুত দুখ লাগি আছে। গতিকে সেইটো কথাকে মই ভাবি আছোঁ। আৰে, আপুনি সেইবোৰ কথা ভাবি থাকিলে হ'বনে? নে কিবা কাম কৰিব লাগিব? দিনক দিনে কাম বন কৰি থাকক। আপোনাৰ যিবোৰ আপোনাৰ বেয়া কথা, বেয়া চিন্তা এইবোৰ আহি আছে, সেইবোৰ দূৰতে দূৰ হৈ যাব। আৰু আপুনি এইবোৰ ভাবি থাকিব বেছি নালাগে। গতিকে আপুনি এটা কাম কৰক, ব'লক এতিয়া কিবা এটা খাই ল'ব, আৰু তেতিয়া অলপ ফ্ৰেছ পাব। নহ'লে দিনটো লঘোণে কাম কৰিব নোৱাৰিব নহয়, নহ'লে নানান ধৰণৰ চিন্তা আপোনাৰ মাজত আহি থাকিব। গতিকে আপুনি ব'লক, কিবা এটা খাই ল'ব, ব'লক, দেৰি নকৰিব, ব'লক। হ'ব দিয়া, ব'লা। বুজি পাইছা, দেৰি নকৰোঁ, ব'লা। হেৰা, ইমান দেৰি লাগেনে? বাহিৰত থকা মানুহটোক মাতি এতিয়া তুমি ইমান দেৰি কৰি আছা, কি মোৰ বনাই আছা? হে, লৈ আহা, দেৰি নকৰিবা। কাৰণটো খাবলৈ পুৰা মন গৈ আছে। বাহিৰত থাকোঁতে তুমি যদি বনাই পেলাই মাতিলাহেঁতেন, তেতিয়াতো খাবই পাৰিলোহেঁতেন। এতিয়া তুমি মাতি পেলাই বনাব গৈছা। তুমিও যে আৰু এনেই সময়বোৰ নষ্ট কৰি কিয় থাকা? যেতিয়া টাইম নষ্ট কৰিব নালাগে, সঠিক সময়ত সঠিক কাম কৰি যাব লাগে। আৰু ল'ৰা ছোৱালী দুটা দেখিছা, সিহঁত দুটা একোৱে নাই। সিহঁতে ঠিক নাই, গাড়ী কেইখনকে চলাই থাকিব পাৰে। হা, কি যে আৰু শান্তি নাই আৰু দেই। আপুনি যে আৰু দেই, ক'ত মই চাহ বনাইছো? আমাৰ বাইদেহে বনাব। এতিয়া ফুলেশ্বৰী বাইদেহে বনাব। ফুলেশ্বৰী বাইদেহে যি দি দিব। মইতো এতিয়া বহিয়া আপোনাৰ পিছে আহিলো, গৈ পেলাই পোনাকণক উঠাই দি থৈ আহিলো। সি শুই আছে নহয়। সদায় দিনটো শুই থাকে, এনেকে নহ'ব নহয়। সেইকাৰণে মই তাক উঠাই দি থৈ আহিলো। সি আৰু উঠি পেলাই সি পঢ়ক, ভালদৰে কিবা এটা কৰক, তেতিয়াহে। সেইকাৰণে মই দি থৈ আহিলো। আৰু সি এতিয়া মোক কৈছে, এতিয়া বিকম পঢ়াৰ পিছত এতিয়া কি কৰিব? ঘৰতে বহি আছে। গোটেই কোম্পানীটো পিন্ধিকে সোমাই ডাঙৰটোৰ নিচিনাকে, তেতিয়া কিবা এটা কৰিব পাৰিব সি। গম পাইছা নহয়, আৰু ডাঙৰটোক সোমোৱাই দিয়াৰ লগে লগে কিমান হাজাৰ কৰোड़ টকা লোকচান কৰিলে। আৰু এতিয়া সৰুটোক দিয়াৰ কথা কৈছা, আৰু যিকেইটা আছে সেইকেইটাও শেষ কৰিব নালাগে দিয়া আৰু। বুজি পাইছা? এতিয়া ছোৱালীজনীকো বিয়া দিব হৈ গ'ল, গতিকে বয়সে ভেটি দিব। নহ'লে নিলে চিন্তা হ'ব, কোটি টকা থাকে যদি আমি এতিয়া ভালদৰে বিয়া এষাৰ বা পাতি নিদিওঁ, তেন্তে মানুহবোৰে মোক কি বুলি ক'ব? হাঁহিব নে নাহাঁহিব? তুমি সেইটোতো থাকিব লাগে জ্ঞান ন? গতিকে এটা কাম কৰোঁ, অন্য ল'ৰা ছোৱালীকেইটাক অলপ ফুৰিবৰ কাৰণে পঠিয়াই দিওঁ, তেতিয়া সিহঁতে অলপ ঘূৰি ল'লে চব কথা শিকিব, নহ'লে একো কথাই জীৱনত নিশিকিব। টকা পইচা মানুহে কেনেকে ইনকাম কৰে, কেনেকে হেৰি কৰে, সেইটো বস্তুটো অনুভৱ নহ'ব। দিনটো সিহঁতে ঘৰৰ ভিতৰতে গোটেইকেইটা সময় থাকিব, গেলি গৈ। এতিয়া যদি বাহিৰত পঠিয়াই দিয়া যায়, তেতিয়াহে সিহঁতে বুজি পাব যে কিমান কষ্ট পইচা ইনকাম কৰাটো, হয় নে নহয়? সেইটো কাৰণে। আৰু এতিয়া তুমি মোক মাতি আনিছা চাহ খাবলৈ, এতিয়া তুমি আহিলে মোৰ মানুহটোক হাঁহিবলৈ থৈ দিছাহি। চাহ একাপ দিয়াটো ভাল আছিলে। হ'ব দিয়া, চাহ এটা নাখাওঁ যদি। এতিয়া তুমি নহ'লে পোনাকহঁতক ক'বা যে অলপ ওলাই যোৱা, অলপ কৰিবলৈ অলপ ফুৰি আহক। মামা পাপা ধৰা কাকাহঁতৰ ঘৰতে হওক, নাই বা ৰিলেশ্যনশ্বিপবোৰৰ মাজত এবাৰ যাব দিয়া, কাৰণ তেতিয়া তেওঁলোকে বুজি পাব। বুজি পালা? হ'ব দিয়ক। আপুনি সিহঁতৰ কথাবোৰ চিন্তা কৰি থাকিব নালাগে। সিহঁতৰ কথা চিন্তা কৰিব কিয়নো ইমান প্ৰয়োজন পৰিছে? নিজকে নিজে হাঁহি জীৱনটোত যিকেইদিন আছো, নিজৰ কথা কেইটা ভাবাটোৱে ভাল। সিহঁতক আপুনি অজস্ৰ সহায় সম্পত্তি একো ইনকাম কৰি দিছে, আৰু সিহঁতে সেইবোৰলৈ চলিব। আৰু সিহঁতৰ কথা কৈ আমাৰ নিজৰ দেহাটোৰ অৱস্থা বেয়া কৰিব নালাগে। গতিকে সিহঁতক ক'বলৈ যাবলৈ দিছে, যাওক। সেইটো আমি আপত্তি নকৰোঁ, বা মই আপত্তি কৰা নাই। কিন্তু তেওঁলোকে যোৱাত আৰু আপুনিও ইমানে বাইফৰ্চ কৰি থাকিব নালাগে যে ক'ৰবাত ফুৰিব যাওক, কিবা কৰিব যাওক। কাৰণটো সিহঁতে যি কৰি ভাল পায় তাকে কৰি থাকক। আৰু আপোনাকতো কেতিয়াও ডিষ্টাৰ্ব দিয়া নাই তেওঁলোকে, কোনো কামত হওক বা সকাহ বাধা কৰা নাই। গতিকে আপুনি কিয় সিহঁতক সেনেদৰে থাকে? আই, তুমি সেইটোহে বুজি পালা। মইতো ভালৰ কাৰণে কৈছোঁ ন। এতিয়া যদি দেউতাক মাক থাকোঁতে যদি সিহঁতে নিজৰ ভৰিৰ ওপৰত থিয় দি ল'ব নোৱাৰে, পিছলৈ পাৰিবনে? কোনে? দেউতাক মাকে এতিয়া ষ্ট্ৰেং হিচাপে থাকিব ন, তেতিয়াহে তেওঁলোকে হেৰি কৰিব পাৰিব। এতিয়া বিজনেছত সৰুটোক মই পঠিয়াই, সৰুটোক এতিয়া মই শিকাব বিচাৰা তুমি, মই শিকোৱাৰ আগতে ডাঙৰটোৱে এতিয়া চোৱা কিমান কোটি টকা লছ কৰিছে। যদি মই নথকাহেঁতেন এই যিমান বাকী থকা টকাখিনি শেষ কৰিলেহেঁতেন। গতিকে তুমিতো বুজি পাব লাগে ন। বাপক এজনে বা দেউতাক এজনে কেতিয়াও নিজৰ ল'ৰা ছোৱালীৰ অহিত চিন্তাটো কেতিয়াও নকৰে। গতিকে তুমি যিবোৰ ভাল দেখিছা সেইটো কৰা। কিন্তু মই সিহঁতক অলপ বাহিৰত যদি
ফুৰিব দিয়া যায় তেতিয়া বহুত কথা শিকি আহিব। ভিতৰৰ নলেজটোৰ লগত বাহিৰৰ নলেজ বহুত বেলেগ আছে। কথাষাৰ বুজি পাইছে নে নাই সেইটো কাৰণেহে মই কথাষাৰ তোমাক ক'লোঁ। হ'ব দিয়া, যদি তুমি বেয়া পাইছা বাৰু মই নেক্সট টাইমৰ পৰা আৰু কেতিয়াও নকৰোঁ। বুজি পালা? আপুনি যে কিবাহে বুজে, মই আপোনাকতো কথাহে কৈছো। আপুনি সদায় নিজকে নিজে চিন্তা কৰাটো ভাল, কাৰণ মানুহ যে দুদিনীয়া, কোনদিনাখন কোন মানুহ মৃত্যু হয় কোনে কি জানে। গতিকে আমি এতিয়া ধৰক চাওঁতে আমাৰ এতিয়া বয়স 40-42 বছৰ হ'লহি, আৰু কিমান দিন আছে। গতিকে সিহঁতৰ ওপৰত সিহঁতে ভৰি দিয়ক, সেইটো আপুনি কৈছে ভাল কথা কৈছে। মইতো আপোনাক বেয়া কথা বুলি কোৱা নাই, কিন্তু আপুনিও নিজৰ দেহাটো নিজে চেষ্টা কৰে। এতিয়া ঠাণ্ডাত যিবোৰ এতিয়া জ্বৰ হৈছে মানুহৰ, জলবায়ু চেঞ্জ হৈছে, কাপোৰ কানিৰ কাৰণে যিমানে কাপোৰ লয় তথাপি ঠাণ্ডা লাগি থাকে। গতিকে অলপ আপুনি কথাষাৰ বুজি পাব, বুজি পাইছে? সেইকাৰণে মই কথাষাৰ আপোনাক বুজাব কাৰণেহে মই কৈছোঁ। আপুনি আকৌ সিহঁতৰ কথা কিয় টানি থাকে? হ'ব বাৰু, মই সিহঁতক কৈ দিম যে কালিলৈ সিহঁতক অলপ ফুৰিবৰ কাৰণে যাবলৈ দিম। বুজি পালে? হ'ব দিয়ক। দেউতা, মই কথা এটাৰ কাৰণে আহিছিলোঁ আপোনাৰ ওচৰলৈ। কি হ'ল? ইমান উধাটো খাই যে আহিছে দৌৰি দৌৰি, কি হ'ল ক'লেই হ'ল। আৰু ইমান উধাটো খাই আহিব লগা কি কথা আছে? কোৱাচোন কি হ'ল? মইনো কি উধাটো খাই পেলাই আহিলোঁ? মই আপোনাৰ ওচৰত আহোঁতে এইটো উধাটো খাই অহা নিচিনা হ'ল নেকি? মই একো উধাটো খাই অহা নাই। হ'ব দিয়ক, যদি আপুনি টান পাইছে মই যাওঁ। আৰে মই টান পোৱা নাই। কি কথা আছে সেই কথাটো কৰ। মানে মই মাৰ লগত বেলেগ কথা এটা পাতি আছিলোঁ। গতিকে তুমি তৎক্ষণাত মাত খাৰ দিয়াৰ কাৰণে মই অলপ কনফিউজন হৈ গ'লোঁ। গতিকে তুমি কোৱাচোন কি কথা কাৰণে আহিছিলা? দেউতা, মোক 3000 টকা এটা লাগিছিলে। এই মানে অলপ কাগজ পাতি অলপ কিনিব লগা আছে। এই কাগজ পাতিখিনি হৈ গ'লে টেনশ্যন নাই আৰু। মানে 3000 টকা এটা দিব লাগিছিলে, বহুত আৰ্জেণ্ট হৈ আছিলে। আপুনি ভাবি চাওকচোন, আৰু যদি এতিয়া সোনকালে দিয়ক, দেৰিকৈ নিদিব। বুজি পাইছে? এতিয়া কি হ'ল আকৌ? তোমাক আকৌ পইচা লাগে হ'ল? মইচোন তোমাক অলপ সময় আগতে দি থৈ আহিছিলোঁ কেইটামান পইচা। তোমাক এতিয়া আকৌ লগা হ'ল? তুমি আহিলে দেউতাক যে খুজিছাহি তৎক্ষণাত আহি পেলাই, কিয়? কি কাৰণে লগা হ'ল? ইমান তোমাক পইচা নিবিচাৰে নহয়, এনি টাইম পইচা বুলি কৈ থাকিলে নহ'ব। গতিকে তুমি এটা কাম কৰা শুন, মানে ইমান ইমাৰ্জেঞ্চি নহয় আৰু, বুজি পাইছা? গতিকে তুমি আজি নালাগে দিয়ক। মই তেওঁ দিছোঁহে, অলপ সময় আগতে মই তেওঁক দি থৈ আহিছোঁ। গতিকে তুমি আজি ল'ব নালাগে দিয়া। মই এইটো কথা জানাই আছে, মই সকলো কথা মই জনা আছে। আপুনি মাৰ নামত কলংক হয়, আপুনি মাৰ নামত কলংক হয়। এতিয়া দেউতাই অজস্ৰ সা সম্পত্তি ঘটিছে, কোটি কোটি টকা অৰ্জন কৰিছে। সেইটো কাৰ কাৰণে? আমাৰ কাৰণে। আমি সেইবোৰ খৰচ কৰিব লাগিব, খাব লাগিব, এনজয় কৰিব লাগিব। যদি মই এতিয়া 1000-2000 টকা এটা বিচাৰোঁতে যদি আপোনালোকে দিব নোৱাৰে, আপোনালোকে এই সম্পত্তিবোৰ কি কৰিব? সেইবোৰ জ্বলাই দিয়াই ভাল। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যদি উপাৰ্জন কৰিবলৈ আপোনালোকে দিব নোৱাৰে, এনেই সেইবোৰ ৰাখি থকাকৈ সেইবোৰ পেলাই দিয়াই ভাল। আৰু ইমান কি যে মই আচৰিত পাইছোঁ আপোনালোকক, বুজি পাইছে? আপোনাৰ মাত্ৰ 3000 টকা এটা বিচাৰোঁতে দুজনক একে কলিজাখনে মই বিচাৰিছোঁ, এনেকুৱা নিচিনাকৈ দুজন ধপধপাই আছে। হ'ব দিয়ক, মোক নালাগে। এই পইচাটো মই নিদিম বুলি কৈছোঁ নেকি? তুমি যে এতিয়া একেবাৰে হুলস্থুল কৰি থকাৰ নিচিনা হাৰি কৰি আছাহি। পইচা দিম দিয়া, চিন্তা নকৰিবা। এই তাতে মোৰ ATM খন আছে, ATM খনৰ পৰা পইচা লৈ পেলাই গুচি যোৱা। আৰু এটা কথাৰ কাৰণে মই তোমালোকৰ কেইটাক মাতিম বুলি ভাবিছোঁ। কালি তোমালোক আইতাহঁতৰ ঘৰত যাবা, গৈ পেলাই দুদিনমান থকাকৈ আইতাই মাতিছিলে। আৰু তাত যাবা আৰু ইয়াৰ পৰা কেইটামান পইচা লৈ যাবা, লৈ গৈ তাত থাকিবা। বুজি পালা? আৰু ইমান হেৰি কৰি নাথাকিবা, বুজি পাইছা? গতিকে তোমালোকে আইতাৰ ঘৰত গৈ, আৰু আইতা আৰু কাকা আছে, গতিকে তোমালোকে তাত গৈ দুদিনমান থকাকৈ মাতি আছে। গতিকে মই কৈছিলোঁ, সিহঁতে পঢ়ি আছিলে, কৈছে নালাগে দুদিনমান থকাকৈ মাতাৰ কথাটো ক'ব দিছে। গতিকে তোমালোকে গৈ দুদিনমান তাত থাকিবা দেই। হ'ব দিয়ক দেউতা, সেইটো চিন্তা কৰিব নালাগে। আমি বাৰু যাম দুদিনমানৰ কাৰণে আইতাহঁতৰ ওচৰত, আৰু ভালো লাগিব আইতাহঁতৰ ওচৰত থাকি। কিন্তু পইচাটো দিয়াহেঁতেন মইতো এতিয়া যাব পাৰোঁ ন। পইচাটো আপোনাৰ লগত কথা, আপুনি দিয়া নাই, এতিয়া কি কৰিম কওক? আপুনি দিয়ক, মই যাওঁ। যা মই এই বিচনাৰ কাষতে যিখন ATM আছে, ATM খন লৈ গৈ, SBI ATM খন লৈ গৈ উলিয়াই পেলাই লৈ ল'বি। যোৱা 3000 টকা হ'ব দিয়া, যোৱা। আপুনি কি মানুহ লগতে পইচা বিচাৰিলে পইচা দি দিয়ে যে, অলপো আপোনাৰ হেৰি বুলি কয় কাণ্ড বুলি কোৱা বস্তুটো নাই। আপুনি দিওঁ বুলি কৈ দিব লাগে নেকি? তেওঁলোক অলপ মানে ধৈৰ্য ধৰা চাব লাগে। তেতিয়াহে আপুনি বিচাৰিলে মানে পুতেক সঁতেকে ৰখিবই নাই, 7খন 8খন আদি তেওঁ লগতে দিবই যায়। আইতা আছেনে আপুনি? দাদা নাই নেকি? ক'ৰবাত গ'ল চাগে। কিয়নো এতিয়া ছাগলী দেখিছিলে কেনেকে বান্ধি ধৰিছে, আৰু এতিয়া মানুহ এতিয়াও নাই। মাতি থাকিলে ক'ত থাকিব? আৰু দাদা, এইটো ঘৰত কেনেকে থাকিব আজি ৰাতি? গোটেই ঘৰটোৰ অৱস্থা পাতি বহুত বেয়া। থাকিবই নোৱাৰিছো, চব য'তে ত'তে ছাগলী গৰু গোবৰ এইবোৰ চোন পৰি আছে। ইমান লেতেৰা হৈ আছে। গতিকে আমি থাকিব নোৱাৰিম নহয় দাদা, বুজি পাইছে না? ভণ্টি, তুমি ঠিক কথাই কৈছা। কিয়নো ইমান লেতেৰা অৱস্থাত আমি কেনেকে থাকিম কোৱাচোন, তুমি কোৱা। গতিকে পাপাই মানে আমাক ইয়াত পঠিয়াই দিছে 2-3 দিন থাকিবৰ কাৰণে। এতিয়া আমি ইয়াত থাকিম কেনেকে? ইমান কষ্ট কৰি থাকিম কেনেকে? আৰু এতিয়া বাহিৰতে যদি মোক কয়, যদি ৰাতিপুৱা তুমি বাহিৰতে শুৱা, ৰাতি হৈছে আৰু
কোনো বেৰৰ ওপৰত নাই, টিংপাত নাই, কিবা নাই, পানী দেখিছে, পানী কেনেকৈ লেতেৰাকৈ থৈ দিছে, আৰু এই সৰুটো ছাগলীক দিয়া হেৰিটো কেনেকৈ থৈ দিছে। ইমানবোৰ লেতেৰা কৰি থৈ দিলে ভাল নালাগে নহয়। আৰু ঘৰকেইটা অৱস্থা দেখিছা কেনেকুৱা দেখিছে, এই নোৱাৰিম, বুজি পাইছেনে? আপুনি নহয়, মোৰ নোৱাৰিম দাদা, বুজি পাইছা, মোক নোৱাৰিম। ইয়াত কেনেকে থাকিম? না কাপোৰ আছে, না লেট্ৰিন বাথৰুম আছে, ইমান লেতেৰা, থাকিব নোৱাৰিম দেই। গতিকে কিবা এটা কৰা, বুজি পাইছেনে? আৰু মাত দি নগলেও ধৰিব, মাত দি গলেও এতিয়া ইয়াতে ৰাখিব, আজি দেৰিও হৈছে, এতিয়া গধূলি হওঁ হৈ আহি আছে। গতিকে কিবা এটা কৰিব লাগিব, কি বুদ্ধি কৰিম এতিয়া বাৰু। বোপাহঁত আহিলা? আইজনী আহিছা? ভালে কৰিলা দিয়া। পাপাই মোক সেই কথাটো কৈছিলে, ফোন কৰি যে সিহঁতে যাব, আপুনি গৈ পেলাই হেৰি কৰিব, মাত দিলে মাত দিব। মই সেইকাৰণে পথাৰ পৰা বেগা বেগি আহিছো। এই ছাগলীকেইটা এইটো ছাগলী ইয়াতে দহ দিলো যে, এই পথাৰ পৰা বেগা বেগি আহিছো। আইতা আহিলো দিয়ক। আহি পেলাই পাওঁতে বহুত ভাগৰ লাগিল, লগাৰ কাৰণে এতিয়া মানে আমি দুটাই কথা পাতি আছিলো। আইতা, এনেই আপোনাৰ হেৰিহঁত, মামাহঁত কলৈ গ'ল? সিহঁত ক'ত গ'ল নো আইতা? আইতা এবাৰ এনেই চাব আহিলো, চাই পেলাই এতিয়া দেখিলো ভালে আৰু আপোনাৰ সুস্থ হৈছে, এতিয়া মামাহঁতো যদি সুস্থ হৈছে ভালে কথা। আমি আইতা যাওঁগৈ দিয়ক আৰু, মানে এনেই আহিলো, মনে অলপ মনত পৰিলে চাবলৈ আহি গলো। ঠিকে কৈছে আইতা, মোৰ মানে মনত পৰাৰ কাৰণে আহি যাব লগা হ'ল। গতিকে আপোনালোকে মানে সকলোৱে থকাৰ কাৰণে ভাল লাগিল। আৰু এতিয়া পথাৰত আৰু নাযাওঁ দিয়ক, আৰু এতিয়া আমাৰ দেৰি হ'ব নহয়, আহি বহুত সময় হ'ল ৰখি থকা। গতিকে আমি আইতা যাওঁগৈ দিয়ক, আৰু দেৰি নকৰোঁ, বুজি পাইছে আইতা? মানে বহুত কষ্ট হৈছে, গাড়ী নাপালোঁ, গাড়ী নোপোৱাৰ কাৰণে আকৌ অলপ খোজকাঢ়িব লগা হৈছে। গতিকে সোনকালে যোৱাটো ভাল হ'ব আইতা, বুজি পাইছেনে? তোমালোকে চাহ এটা খাব লাগিছিল, অলপ বহিব লাগিছিল। আৰু এতিয়া নহয়, এইটো হেৰি লৈ পেলাই ধৰা ছাগলীজনী এতিয়া গাখীৰ খাই পেলাই তাৰ পৰা অলপ গাখীৰ চাহকে বনাই দিলোহেঁতেন, তোমালোকে এতিয়া খাই ভাল পালাহেঁতেন, সেইটোৱে ভাবিছিলো। আৰু এইফালে বঢ়িয়াকে এই তাতে হেৰি আছে, সেই পালেখনতে অলপ আৰাম কৰা। আহিছা, আহি পেলাই লগতে যাব লাগে হ'ল নাই, আৰু ইমান তৎকালীনভাৱে আহা, ইমান সোনকালে যাব লাগে, ইমান অলপ ৰখা। আৰু মই এতিয়া ছাগলী চাহ অলপ বনাই দিওঁ, খাই পেলাই যাবা। নহ'লে এতিয়া ধৰা অলপ ৰোৱা। নালাগে আইতা, নালাগে। আমি এতিয়া বেছি দেৰি নকৰোঁ, আমি সোনকালে যোৱাগৈ ভাল হ'ব আইতা। আপুনি চিন্তা কৰিব নালাগে। আৰু আমাৰ মানে এতিয়া গাড়ীৰ পৰা অসুবিধা হ'ব নহয়, আমি খোজকাঢ়ি আহিছিলোঁ সেইখিনিৰ পৰা। আপোনালোকৰ এইখিনি বহুত বোকা, বুজি পাইছেনে আইতা? গতিকে নালাগে দিয়ক। আৰু পাপাক কৈ দিব আপুনি ফোন কৰিবলৈ, যে ল'ৰা ছোৱালী দুটা গুচি গ'লগৈ, এতিয়া কি কৰিম। আৰু যদি পাপাই কয় কিবা ক'ব, নাই সিহঁতেকেইটা মানে আহোঁতে অলপ কষ্ট পালে, অলপ সেইকাৰণে সিহঁতেকেইটা যাবগৈ বিচাৰিছে, বুজি পাইছে আইতা? আৰু আইতা আপুনি মামাক লৈ পেলাই যাবচোন, নোযোৱা নকৰিব, বুজিছে? বোপা, একো নহয়, চাহ একাপ খাই যোৱা। চাহ একাপ খালেনো কি হয়, অলপ চাহ একাপ খাবা, নহ'লে বিস্কুট আছে আৰু হেৰি আছে নহয়, এই কালি ৰাতিয়ে বঢ়িয়াকে বৰা চাউলৰ জলপান কেইটামান বনাই থৈছিলো, সেইকেইটাৰ লগতে গাখীৰ চাহ অলপ, ছাগলী গাখীৰ চাহ অলপ খাই যাবা। তেতিয়া তোমালোকে কষ্ট নোপোৱা। তোমালোকে বাৰু ঘৰৰ পৰা কি খাইছা সেইটোতো নাজানো ন। গতিকে তোমালোকে দুযোৰা ৰখি পেলাই ৰোৱা অলপ, মই বেগা বেগি এই ছাগলীজনীৰ পৰা খীৰাই পেলাই বেগা বেগি চাহ একাপ বনাই পেলাই মই দিওঁ, হা? নালাগে, হ'ব দিয়ক আইতা, হ'ব দিয়ক। আমি মানে যাওঁ। বনা না দাদা, কি কৰি আছে আপুনি? সোনকালে যাওঁ, ইয়াত ৰখি থাকিলে দেৰি হ'বগৈ, এতিয়া ৰখি থাকিব নালাগে, বুজি পাইছেনে? আৰু এইফালে আন্ধাৰ হৈ আহিছে, ব'লা। ব'লা, যাওঁ। আইতা থাকক দেই, আমি যাওঁ দেই, বেয়া নাপাব। বোপাহঁত, তোমালোকে যোৱাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে। ছাগলীকেইটা মাতি আছে, দেখিছানে? সিহঁতৰ ভোক লাগি গৈছে চাগে। গতিকে যিয়ে নহওক বাৰু, এটা কাম কৰা, তোমালোকে যে যাবা, মাক দেউতাক কিন্তু ক'বা দেই, বেয়া পাব নিদিবা। কাৰণটো মোৰে বেয়া লাগিছে, তোমালোকে ইমান কষ্ট কৰি আহিলা, গাড়ীত আহিলে কিবা এটা খুৱাই পঠাব নোৱাৰিলে মোৰ কেনেকুৱা বেয়া লাগিছে। সেইটোতো ভাল কথা নহয়, কিবা এটা খাই যাব লাগিছিলে। যিয়ে নহওক বাৰু, এতিয়া যদি তোমালোকে যাব বিচাৰা যোৱা, বেছি দেৰি কৰি নাথাকিবা, যোৱা। দাদা বলক, দেৰি কৰি আছে কিয়? দেৰি হ'লে আকৌ গাড়ী চাড়ী পোৱা প্ৰব্লেম হ'ব। আমি খোজকাঢ়ি আহিছো, এইখিনি বেগাবি বলক। হয় দে, ল'ৰা ছোৱালী দুটা আহিও ইমান কষ্ট কৰিবলৈ একো খুৱাই পঠাব নোৱাৰিলো। বহুত বেয়া লাগিছে দেই। অন্ততঃ মই যদি ছাগলী অলপ গাখীৰকে খুৱাই পঠাব পাৰিলোহেঁতেন, তেতিয়া বহুত ভাল লাগিলহেঁতেন। কাৰণ তেতিয়া ক'ব পাৰিলেহেঁতেন, ল'ৰা ছোৱালীকেইটাই বহুত বেয়া লাগিছে। বোপাহঁত, তোমালোকে আহিলা? হা, ইমান দেৰিকে আহিলা যে? মইতো দুদিনমান থাকিবহে দিছিলো, ইমান কিয় সোনকালে আহিলা? গৈছিলা লগতে যে আহিলা, হা? কি কাৰণে? কিবা প্ৰব্লেম হ'ল নেকি বোপা? দেউতা, কিয় প্ৰব্লেম নহ'ব? এই মানে একেবাৰে বহুত অসুবিধা, বুজি পাইছেনে? আইতাহঁতৰ ঘৰত থকা খোৱা একেবাৰে বহুত কষ্ট হ'ব। আমি গমেই পাইছোঁ, বৰষুণ যি ঘৰৰ দেখিছোঁ, আৰু বৰষুণে ভাঙা চিঙা, বৰষুণ দিলে বৰষুণ পৰিব, কিবা হাৰি দিলে বা গোটেই চোতালখন লেতেৰা থাকিব লাগে। ছাগলী মাত শুনিবা নে, কিবা মাত শুনিবা নে, হুলস্থুল পৰিৱেশ, কি কৰিবা আৰু। সেইকাৰণে দেউতা সোনকালে গুচি আহিলো। গৈ পেলাই দেখিলো আইতাও নাছিলে, দেখাৰ লগে লগে আইতা পথাৰৰ পৰা আহিছে, আৰু এফালে কৈছে গাখীৰ খাবা দে। আমি ভাবিছো খাম বুলি, যেতিয়া ক'লে ছাগলী গাখীৰ খাব পাৰিবা, ছাগলী গাখীৰ খাই পেলাই দিম বুলি, নাই নাখাওঁ আমি বুলি কৈ পেলাই গুচি আহিছো। আৰু আইতা ইমান লেতেৰা পানী থৈ দিছে, ইমান হেৰি, এইসোপা কোনে খায়, সেইকাৰণে গুচি আহিলো দেউতা সোনকালে। হয় নেকি? বা ইমান দেউতা, মইচোন তাতেই ডাঙৰ দীঘল হৈছিলো সৰুতে, মইচোন তাতে আছিলো, তেতিয়াতো মই কোৱা নাছিলো।
এতিয়া তোমালোকে এদিন যাওঁতে থাকিব নোৱাৰা হ'লা এঘণ্টাৰো, আৰু লগে লগে তোমালোকে একেবাৰে ইয়াত ইমান লেতেৰা ইমান হেৰি সেইবোৰ কথা কৈ আছা। এতিয়া বুজিলা নহয় তোমালোকে? সেইটোৱে পইচা বস্তুটো সাংঘাতিক বস্তু। পইচা ব্যৱহাৰ কৰোঁতে সাধাৰণতে ভালকৈ ব্যৱহাৰ কৰিব লাগে। মানে এতিয়া তোমালোকক মই সেই কথাষাৰ বুজাবৰ কাৰণেহে কৰিছিলোঁ। এতিয়া বুজি পালা নহয় কেনেকুৱা? মানুহে বহুত কষ্টত চলিব লগা হয়, বহুত কষ্ট কৰি মানুহে চলে। এটকাৰ কাৰণে মানুহে দিনটো হাজিৰা কৰি থাকিব লগা হয়। তোমালোকে এতিয়া সদায় উপাৰ্জনত পইচাবোৰ পাই থাকা, তোমালোকে কেনেকৈ খৰচ কৰে এতিয়া গম পালা নহয়? এইটো যিজনে ইনকাম কৰে সি বুজি পায়, যিয়ে ইনকাম নকৰে সি একোডালে বুজি নাপায়। গতিকে তোমালোকে বুজি পাইছা নহয় আজি কেনেকুৱাকৈ? আৰু তোমালোকে দুদিন থকাহেঁতেনো গম পালাহেঁতেন। যেতিয়া ৰাতি বৰষুণ দিলেহেঁতেন, যেতিয়া তোমালোকৰ তাত পৰিলেহেঁতেন, তেতিয়া তোমালোকে গম পালাহেঁতেন কেনেকৈ উজাগৰি ৰাতি টোপনি ক্ষতি কৰি থাকিব লগা হ'লহেঁতেন। সেইকাৰণে সঠিক সময়ত সঠিক ব্যৱহাৰ আৰু সঠিক সময়ত মানুহে সঠিক মূল্য মানুহে ব্যৱহাৰ কৰিব লাগে, পইচা পাতি খৰচ কৰিব লাগে। নহ'লে নিজৰ বিপদতে সদায় নিজে নামা হয়। আৰু এতিয়া তোমালোকে এনেই আবে যাবে যিকোনো বস্তুত খৰচ কৰি থাকিলে নিজৰ বিপদ নিজে আহিব। বুজি পালা? হয় দেউতা, দেখি পেলাই মই চব বুজি পাইছোঁ। যিহে লেতেৰা, বাপৰে বাপ। মই ভাবিছোঁ এতিয়া আমাৰ ইয়াত এতিয়া চোৱা কিমান লেতেৰা হ'লে বা কিবা হ'লে লগতে চাফা কৰি দিয়া মানুহ আছে, কৰ্মচাৰী আছে, গোটেই এতিয়া হেৰি পৰিষ্কাৰ কৰি থকা। কিন্তু এতিয়া দেউতা ইয়াতে এটা কথা, আপুনিতো মাহঁতৰ আইতাহঁতক হেৰি এটা বনাই দিব, ঘৰ চব বনাই দিব পাৰে, তেতিয়া ইয়াতে কি কথা আছে? দিব পাৰেতো। এতিয়া দেখি যি লেতেৰা যি দেখিছে মানে মোৰতো মানে কাম নাইকিয়া হৈ গ'ল। এতিয়া বেহুচা হৈ যাম বুলি ভাবিছিলোঁ। আৰু ৰাতিটো কথাটো বাদে দিয়ক, বা খোৱা বোৱা পানী কি লেতেৰা, যি গোবৰ চাবনে ছাগলী কি একো মাথাই কাম নকৰা হৈছে দেউতা। সেইকাৰণে গুচি আহিলোঁ সোনকালে, হয়নে নহয়? এইটোৱে কথা। গতিকে জীৱনত সদায় কৰ্ম কৰি যোৱা, কৰ্ম কৰি থাকিব লাগিব আৰু ভালদৰে কাম কৰিব লাগিব। এনেই এতিয়া তোমালোকে লেতেৰা দেখি ঘিণ কৰিছা, হেৰি কৰিছা, কিন্তু যেতিয়া মা আৰু মই নাথাকিম তেতিয়া তোমালোকে চলাব লাগিব। তেতিয়া তোমালোকৰ অৱস্থাতে এনেকুৱাই নহয় জানো? সেইকাৰণে তোমালোকে এতিয়া দেখিলা নহয়, সেইকাৰণে এতিয়া ভালদৰে চলিবা দেই।